হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৰে নিশ্চয় ভালেই চাগে। আমাৰো ভাল। বন্ধুসকল, আজি আমাৰ ঘৰলৈ হেনো আলহী আহিব। মানে এইমাত্ৰ ফোন কৰি জনাইছে মোৰ বান্ধৱী দুজনী মোক খুব ভাল লাগিছে আহিম বুলি কোৱাৰ বাবে, কাৰণ তেওঁলোকক বহুত দিন লগ পোৱা নাছিলোঁ, আজি লগ পাম। মানুহজনে কৈছে বাঁহৰ ঘৰটো চাবলৈ কিয় মাতিছা? আচলতে মই কৈছোঁ তেনেকৈ নক'বা, কিয়নো মই বহুত আনন্দিত হৈছোঁ তেওঁলোক আহিম বুলি কোৱাৰ বাবে। মই আচলতে দেউতাৰ ঘৰত আছিলোঁগৈ। এতিয়া দেউতা ঢুকোৱাৰ পিছত থাকিব ভাল নলগা হ'ল, সেইকাৰণে মানুহজনৰ ঘৰলৈ গুচি আহিলোঁ। গতিকে ইয়াতে নতুনকৈ ঘৰটো বনাই আছোঁ। আজি ইয়াত মোৰ এইটো প্ৰথম ভ্লগ হ'ব। যিসকল মোৰ নতুন বন্ধু, আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে লাইক এটা দিব। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ চাহ খাইছে দেই। এয়া হৈছে সুকন্যা মাক, এয়া হৈছে আমাৰ দেৱজনী মাক, আৰু এয়া আমাৰ সুশীলৰ জেঠাইক। এয়া দেই মাইনা লৈছে দেই, এয়া বয়স পাইছে আকৌ দেই, একদম অতীতলৈ মনত পৰিছে চাগে, সেইকাৰণে পুতলা নচুৱাইছে। আৰু আমাৰ আছে আৰু দুগৰাকীমান আছে, এয়া লাগি আছে তেওঁলোকে। এয়া পূৰা পাৰ্টি চলিছে দেই। এয়া কুকুৰা মাংস বনাই আছে, এয়া পদ্মা, দিমনি মাক। চাওঁ মুখখন এইপিনে চাই দিয়া, ভাল লাগিছে। আৰু এইপিনে সৰকিতা মাকে সেই ডাইৰেকশ্যন দি আছে দেই। এয়া এই দুগৰাকীয়ে ডাইৰেকশ্যন দি আছে, এইগৰাকীয়ে কষ্ট কৰি মৰিছে, এই দুগৰাকী এনেই ওপৰতে ভাত বনালে, চৰি এয়া ভাত বনাইছে। এওঁ আকৌ নেখায়, এওঁতে বেলেগকৈ মাছ আনি থোৱা আছে বাৰু, মাছ বনোৱা দেখুৱাম। নেমাৰো থাকক। মোৰ চাইকেলত উঠি আহি থাকোঁতে হেৰি কৰিবলৈ মন গৈছিলে। শেষত আমাৰ ফটো দুকপি মানেৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। প্লিজ চাই কেনে পালে